ৰাতিপুৱা ওলালেহি আমাৰ এইফালে চুলি কাষ্টমাৰ হয়তো সকলো গাঁৱে মানে সকলো মহিলাই দিয়ে নহয় লাজ লাগিছে আমাৰ দেই চুলি কাষ্টমাৰ এইকেইডাল দিছোঁ এতিয়া কিনো দিয়ে দিব দেখাই যাব চেহেৰাটো এইজন দাদা চিনি পাই যদি কমেণ্ট কৰিব আহক নবু কি লাগে বোলে ডাঙৰটোতে হাত দিম আৰু কি লাগে বুলি ক'লে গোটেই চাইখনকে দি দিয়ক চাবলৈ কেঁচা দিয়ক নে নিদিব কি লাগে এটা ললো জাৰ আৰু এইফালে ললো এটা চাবোনৰ কেছ এযোৰ কাণফুলি আৰু ফুলি মানে মোৰ আছে হ'লেও এযোৰ ললো মানে এনেকুৱা ফুলি নাছিলে এনেই আৰু ফূৰ্তিতে কি ল'ম বুলি কৈ ল'লোঁ যাটো মানে কাজিয়া পচাৰ লাগি ল'লোঁ প্ৰথমতে চুলি কেইডালমান দিলোঁ সেইকেইটাত মানে মই চাবোনৰ কেছটো ফুলি যে ক্লিপ যে লৈ দিলোঁ তাৰপিছত আকৌ উলিয়াই আনি দিলোঁ মানে এই জাত ল'লোঁ আৰু মোৰ ভাগৰ পলিথিনমান আছে আকৌ বেলেগ আহিলে দিম সেই গাল চাওকচোন মুনমিয়ে চুলি আকৌ উলিয়াই আনি লাগে আপোনালোকে হয়তো মই মিছাকৈ কৈছোঁ বুলি ভাবিব পাৰে নহয় আৰু বেলেগৰ ভিডিঅ'ও লগাইছোঁ বুলি ভাবিব পাৰে এয়া আজি বস্তু লৈছে এয়া চুলি আছে চুলি পেপাৰবোৰ মানে বেলেগ একেদিনাই যদি এগাল উলিয়াই দিওঁ নহয় হয়তো মোক অকল জাত পাব বুলি দি থৈ গ'ল দাদা সেইকাৰণে মানে মই এইবোৰ থৈ দিওঁ এইখিনি মোৰ চুলি এতিয়া হোৱা নহয় ল'ৰাটো গাত থাকোঁতে হোৱা মানে আৰু মোৰ আপোনালোকে ভাবি চাওক এইটো পলিথিন আৰু কোলা পলিথিন এটা পলিথিন ইমানে চুলি সৰিলে আৰু মোৰ মূৰত কি থাকিব মানে বহুত দাঁত আছিলে চুলিখিনি সৰি অৱস্থা নাইকিয়া হ'লে